95% ইয়াতে বড়ো মানুহ আছে আৰু সেইখিনি ভোটটোত আৰু ক'তো নাযায় আৰু আধাৰ কাষ্টৰ ইয়াত যি অলপ আছে সিহঁতেও একগোট হৈ পেলাই আজি নেলচন বড়ো ডাঙৰীয়া জিকাৰ কাৰণে আজি টঙালি বান্ধিছে আৰু দুনিয়াখনৰ মানে এক্টৰ এক্ট্ৰেছবিলাক ক'ত আনিছে আমি নাজানো নেকি কোনে এক্টৰ কোনে এক্ট্ৰেছ আমিও জানো নহয় আৰু ভোটৰটো কোনো বিউটিফুলৰ ভোট কোনোবা মিনিষ্টাৰৰ ভোট কোনোবা বেয়া মানুহৰ ভোট সেইটোতো ডিফাৰেঞ্চ নাথাকে যিয়ে নহওক সিহঁতৰ মতে ভাবিছে আৰু UPPL বা BJP কংগ্ৰেছ বেলেগ দলত গোটেই বেয়া মানুহখিনি আছে একদম শুয়ে কুঠে হাবলাং হাতাং নাগৰা নাগৰা 4 বছৰ আৰু কাকো নলওঁ যিমান হাত ভৰি ধৰি ফালে সেৱা কৰি ফালে BPF দলত যোগদান কৰিব খুজিলেও আমি নলওঁ বুলি কৈছিল যোৱাকালি দেখোন তেওঁলোকে উল্টা হ'ল এতিয়া বোলে আৰু এক্সটেনশ্যন কৰা হ'ল 9 তাৰিখত লাগি সিহঁতৰ লেখা এতিয়া যোৱাকালি এজনে কৈছে BPFৰ লিডাৰে 700খানমান গাড়ী হৈছে এজনে কৈছে 300ৰ ওপৰত স্বয়ং কেণ্ডিডেটে ক'লে আমাৰ মহেশ্বৰ বড়ো ডাঙৰীয়া 200খান কিন্তু আজিকালিতো বেংৰা নহয় আমাৰ মানুহকো আমি ৰাখি থৈ দিছোঁ আৰম্ভণি কৰাত ফিল্ডৰ পৰা ওলাই অহা টাইমৰ হিচাপ কৰিছে 186খান গাড়ী আছে ইয়াত 186 যদি বুজি নাপায় 104/6খান গাড়ী আছে হয় না 104/6খান ইয়াকে কৈছে বোলে 1000খন গাড়ী আমি নমিনেশ্যন দিব যাৱাত নেলচন বড়ো ডাঙৰীয়াক ওদালগুৰিত নমিনেশ্যন দিব যাৱাত আমি নামাতাকৈ আমাৰ তাত 245খন গাড়ী লৈ আমি নমিনেশ্যন দিবলৈ গৈছোঁ নমস্কাৰ সকলোকে আমাৰ 45 নং ভেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত এই পশ্চিমপটলা প্ৰাইমাৰীত এটা আমাৰ নিৰ্বাচনী কাৰ্যালয় খুব উদ্বোধন কৰা হৈছে আৰু ইয়াৰ পৰাই আমাৰ পশ্চিমপটলা প্ৰাইমাৰীৰ যিমানখিনি নিৰ্বাচনৰ কাৰণে কাম কৰিবলগীয়া সেইখিনি কাম কৰা হ'ব আৰু এনে আগৰ পৰাই কৰি আছে কিন্তু এটা জিৰণি চৰা হিচাপে এটা জাগা লগা হয় ইয়াৰ কাৰণে এইটো নিৰ্বাচনী কাৰ্যালয় বনোৱা হৈছে আৰু এইটো যেহেতু আমাৰ UPPL দলৰ মনোনীত প্ৰাৰ্থী নেলচন বড়ো ডাঙৰীয়া তেখেতৰে ঘৰুৱা প্ৰাইমাৰী এইটো ইয়াত আমাৰ আৰু কোনো বেলেগ চিন্তা কৰা ব্যক্তিয়ে নাই ইয়াত আৰু বড়ো জনগোষ্ঠীৰ বিশেষকৈ প্ৰায় 95% ইয়াতে বড়ো মানুহ আছে আৰু সেইখিনি ভোটটোত আৰু ক'তো নাযায় আৰু আধাৰ কাষ্টৰ ইয়াত যি অলপ আছে সিহঁতেও একগোট হৈ পেলাই আজি নেলচন বড়ো ডাঙৰীয়া জিকাৰ কাৰণে আজি টঙালি বান্ধিছে ইয়াত আৰু বেলেগ একো চিন্তা কৰিবলগীয়া নাই আৰু দুনিয়াখনৰ মানে এক্টৰ এক্ট্ৰেছবিলাক ক'ত আনিছে আমি নাজানো নেকি কোনে এক্টৰ কোনে এক্ট্ৰেছ আমিও জানো নহয় আৰু তেওঁলোকে কৈছিলে আপুনি কৈছে বিউটিফুলৰ কথা হয় BPFত বোলে মানে চাফা ধুনীয়া মহিলা ছোৱালী ল'ৰা বা চবহে বোলে স্থান আছে আমাৰ কিন্তু UPPLত এইবিলাক ধৰি নাথাকোঁ চবেই ভাল ভগৱানে মানুহ হিচাপে জন্ম দিছে যেতিয়া সকলোৱে ভাল আৰু ভোটৰটো কোনো বিউটিফুলৰ ভোট কোনোবা মিনিষ্টাৰৰ ভোট কোনোবা বেয়া মানুহৰ ভোট সেইটোতো ডিফাৰেঞ্চ নাথাকে থাকে জানো নাথাকে যোনে ভোট মাৰি থৈ আহিব দুনিয়াৰ এই দাঁত বাকলি এনেকুৱা ৰাউণ্ডকৈ মাৰি থৈ দিব মেচিনত মনে মাৰি থৈ আহিব লাগিব মাৰি থৈ অহাৰ পিছত যেতিয়া আমি কাউণ্টিঙত যাওঁ সকলোৱে কাউণ্টিঙত যায় তাত ধৰা পৰে নেকি এইটো বিউটিফুলৰ ভোট এইটো মিনিষ্টাৰৰ ভোট এইটো দেখোন একে নাট বেকা বিকি কুজা কুজিৰ সেই দেখোন এইটো আমাৰ নহয় বুলি ক'ব পাৰিব নেকি সিহঁতে যিয়ে নহওক সিহঁতৰ মতে ভাবিছে আৰু UPPL বা BJP কংগ্ৰেছ বেলেগ দলত গোটেই বেয়া মানুহখিনি আছে একদম শুয়ে কুঠে হাবলাং হাতাং নাগৰা নাগচা এইকেইটাহে আছে তাৰমানে BPFত গোটেই চাফাখিনি আছে আৰু যেনিবা সেনেকুৱা তেওঁলোকে কৈছিলে এইটো আৰু মই কিবা উত্তৰ দিব লাগে নেকি মই সেইদিনাখনে কৈছোঁ তেওঁলোকে 27 তাৰিখে ডেডলাইন বান্ধি দিছিলে 27 তাৰিখৰ যদি যি দলৰ পৰা আমাৰ এই BPF দলত যোগদান কৰিব ইচ্ছা আছে সোনকালে আহক আৰু 27 তাৰিখৰ পিছৰ পৰা কিন্তু আমি ডেডলাইন বান্ধি দিছোঁ সেইদিনাৰ পিছৰ পৰা কিন্তু আমি কাকো নলওঁ 4 বছৰ আৰু কাকো নলওঁ যিমান হাত ভৰি ধৰি ফালে সেৱা কৰি ফালে BPF দলত যোগদান কৰিব খুজিলেও আমি নলওঁ বুলি কৈছিল যোৱাকালি দেখোন তেওঁলোকে উল্টা হ'ল এতিয়া বোলে আৰু এক্সটেনশ্যন কৰা হ'ল 9 তাৰিখত লাগি সিহঁতৰ লেখা মানে 27 তাৰিখ নহয় এই মানে 9 তাৰিখ
ক'ত লাগি বোলে আকৌ ল'ব এতিয়া 9 তাৰিখে বোলে এতিয়া লাষ্ট ডেট বুলি এতিয়া 9 তাৰিখত পিছৰ পৰা নলয় বোলে কাৰণ ইলেকশ্যনটো 9 তাৰিখে হ'ব হা 9 তাৰিখে হ'ব 9 তাৰিখ লাগি গুচি গ'ল তাৰমানে যোৱাকালি তেওঁলোকে জুইনিং দিয়াত বিফল হ'ল যোৱাই নাই যিসকলে তেওঁলোকৰ লগত আগৰ পৰাই ভোট দি থাকে সাইলেন্ট ভোটাৰ তেওঁলোকক নিফালে উঠাই নিফালে তেওঁলোকে জুইনিং কৰাইছে তাতে দেখা পাইছোঁ নহয় কিমান চাফা মানুহে জুইনিং হ'ব গৈছে হা গতিকে তেওঁলোকে যথেষ্টখিনি মিছা কথা কয় এইটো চবে এতিয়া দেখা পাই যাই আছে এইটো ডাঙৰ কথা নহয় কওক ভোটৰ ছাত্ৰত তেওঁলোকে ক'বও পাৰে আৰু এক্টৰ এক্ট্ৰেছবিলাক সকলোৱে আহিছে বুলি কৈছে আমি এক্টৰ এক্ট্ৰেছবোৰক আমি এইবিলাকক মই দুখ দিব বিচৰা নাই তেওঁলোকে প্ৰফেশ্যনেল আৰ্টিষ্ট হয় কিছুমানে তেওঁলোকেতো আৰু য'তে ত'তে মানে অলপ চলপ পইচা দিলে মানে বেপাৰ কৰাৰ নিচিনা হয় কোনোবা আৰ্টিষ্টক মাতিলে তেওঁ অলপমান নাচি ফালে যাব অলপ দেখা দি যাব কিন্তু তেওঁলোকেতো মাফলা পিন্ধা নাই না কিন্তু মই এটা দেখিবলৈ পালোঁ যে তেওঁলোকেতো কৈছিল বিউটিফুল এক্টৰ এক্ট্ৰেছবিলাকে আমাৰ তাত সোমাব ক'ত এক্ট্ৰেছক মালা পিন্ধা দেখা পালে কালি যে এক্ট্ৰেছ আহিল কোনোবা গায়ক গায়িকা আহিল তেওঁলোকৰ নাঙলৰ মাফলা লোৱা দেখা পালা না বাৰু দেখা পাইছে বৰঞ্চ মিডিয়াত কি ক'লে এজন আৰ্টিষ্টে কি ক'লে আমি BPFত যোগদান কৰা নাই আমি BPFৰ ছাপৰ্টাৰ নহয় বা কোনোবা ৰাজনৈতিক দলৰ কোনোবাক ভাল পায় বেয়া পায় সেইটোত আমি নাই আমাক জাষ্ট মাতিছে আমি আহিছোঁ UPFলে মাতিলে তাতো যাম কি হ'ল সিহঁতেতো কৈছিল জুইনিং হ'ব বুলি তেওঁলোকৰ ফালৰ পৰাই এজন মই যুৱ নেতাক দেখা পাইছোঁ কোৱা তেওঁ ক'লে নাই তেওঁলোককতো জুইনিং কৰিবৰ কাৰণে অনা নাই আৰু তেওঁলোকে আমাৰ দলৰ বুলি নহয় তেওঁলোকে প্ৰফেশ্যনেল আৰ্টিষ্টহে তেওঁলোকেতো য'তে মাতে তাতে যাব UPFলে মাতিলে তাত পকতো যাব এই ৰং হানিল মানে ঘৰখন বুঢ়া হৈ গ'ল কায়ো নাচাই তাকতো অলপ চাব লাগে না তাত অলপ পুটিং মাৰি মানে কালাৰ দি পেলাই এইটো বনাব খুজিছে কিন্তু ৰাইজে ইমান বেংৰা বেংৰি নহয় আজি এইটোতো আৰু জানিব লগা কিবা ক'ব লগা কিবা কথা আছে নেকি এইটো পলিটিক্সত চলে নিজৰ মানুহখিনিকে ইফালৰ পৰা ইফালে গাড়ী লৈ পঠাই দিছে তাত কেইজনমান থাকচোন ৰেডি হৈ থাকে আমি যাই পাম দেই মানুহ হৈছে না নাই আমাৰ মানুহ যাই পাইছি না নাই আৰু তেওঁলোকৰে মানুহ যাই পেলাই তাতে গামোচা লৈ পেলাই থিয় হৈ আছে সেই মানুহজন যে লোকেলৰ মানুহো নহয় তাৰপিছত জয় ডুবনি দিছে গামোচা পিন্ধাইছে আৰু গুচি গৈছে এতিয়া যোৱাকালি এজনে কৈছে BPFৰ লিডাৰে 700খানমান গাড়ী হৈছে এজনে কৈছে 300ৰ ওপৰত স্বয়ং কেণ্ডিডেটে ক'লে আমাৰ মহেশ্বৰ বড়ো ডাঙৰীয়া 200খান কিন্তু আজিকালিতো বেংৰা নহয় আমাৰ মানুহকো আমি ৰাখি থৈ দিছোঁ আৰম্ভণি কৰাত ফিল্ডৰ পৰা ওলাই অহা টাইমৰ হিচাপ কৰিছে যদি ভুল নহয় যদি মোক ভুল বুলি ভাবিছে আপোনালোকে এই যে কেমেৰাত ভিডিঅ' কৰি ৰাখা আছে হিচাপ কৰক 186খান গাড়ী আছে ইয়াত 186 যদি বুজি নাপায় 104/6খান গাড়ী আছে হয় না 104/6খান ইয়াকে কৈছে বোলে 1000খন গাড়ী আমি নমিনেশ্যন দিব যাৱাত নেৰচন বড়ো ডাঙৰীয়াক ওদালগুৰিত নমিনেশ্যন দিব যাৱাত আমি নামাতাকৈ আমাৰ তাত 245খন গাড়ী লৈ আমি নমিনেশ্যন দিবলৈ গৈছোঁ কোনোবা যদি কেমেৰা ৰাখি থোৱা আছে হিচাপ কৰিব পাৰিব আমি কাৰ ৰিলি ল'ম মানুহৰ ৰিলি ল'ম গেডাৰিং ল'ম আমি কেইদিনমান পিছত চাবি নহয় উল্টি থাকিব লাগিব কোনোবাতো প্ৰেছাৰৰ টেবলেট খাব লাগিব চাবি যোৱাকালি আমি দেখিবলৈ পাইছোঁ গাড়ীটো দেখা পাইছোঁ বহুত কিন্তু মানুহ কিমান আছে হাইষ্ট মানুহ আছে যদি 500ৰ পৰা 600জন আছে তাতে গাড়ী দেখুৱাইছে গাড়ী আৰু আনক গাড়ী ক'ৰ পৰা আহিছে কোকৰাঝাৰৰ গাড়ী দেখা পাইছোঁ ওদালগুৰিৰ গাড়ী দেখা পাইছোঁ টংলাৰ পৰা গাড়ী আহিছে আমাৰ ইয়াৰ পৰা কিমান গাড়ী ওলাব পাৰিছে তেওঁলোকে আৰু গাড়ী আনক না 1000খান আনিব চাওক গাড়ীয়েতো ভোট নিদিয়ে নহয় আমাক গাড়ীৰ ভোটটো নালাগে আমাক মানুহৰ ভোটটোহে লাগে মানুহৰ ভোট এইটোকে কৈ দিলোঁ গতিকে যিয়ে নহওক ভেৰগাঁও সমষ্টিত 45 নং ভেৰগাঁও সমষ্টিত আমাৰ UPFলৰ মনোনীত প্ৰাৰ্থী নেৰচন বড়ো ডাঙৰীয়া তেখেতে ট্ৰেক্টৰৰ ছবি এই ট্ৰেক্টৰৰ ছবিৰ বাদে ক'তো ভোট নপৰে ট্ৰেক্টৰৰ ছবিতে পৰিব আৰু তেওঁলোকে NDA কৈ ফালে BJPক গাদ্দাৰি কৰি ফালে তেওঁলোকে নানা ধৰণৰ কাম কৰি আছে ইয়াৰ মছলাটো ওপৰত এতিয়া নাপাব এই 9 তাৰিখেহে ইলেকশ্যনৰ ভোটিং মেচিনত পাব তেওঁলোকে তেতিয়াহে গম পাবি BJPক যি গাদ্দাৰি কৰাৰ এই মুনাম্ফাটো কি পাব হেঁতে 9 তাৰিখত তেওঁলোকে পাব কিন্তু এইটো গম নাপাব সিদিনা গম পাব মেয়ৰ 4 তাৰিখে
সন্ধিয়া হয়তো 3টা 4টাত গম পাব যে হয় দে আমাক গাদ্দাৰি কৰিলে হেঁতে গাদ্দাৰি কোনে কৰিছে আগতে চিন্তা কৰি লওক ইয়াতে বিজেপিৰ ডাঙৰ বাগা নেতা থাকিব ইফালে আকৌ বিজেপিৰ মানুহকে মালা পিন্ধাই থাকে এইটো সহ্য কৰি থাকিব নেকি হা এইটোৱে বোলে আমি এন দিয়ে আৰু মই বেছি নকওঁ মই কাকো গালি নাপাৰোঁ গতিকে য'তে নাথাকক ভাল কাম কৰক গাদ্দাৰি কৰিব নালাগে ধন্যবাদ গোজন্থন